সো আজি হৈছে মানডে আৰু আজি বেংকত এটা কাম আছে মোৰ কানাড়া বেংকৰ যিখন ডেবিট কাৰ্ড সেইখন মই ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনৰ কাৰণে এক্টিভেট কৰাব লাগিব। এতিয়া ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনটো কেলৈ এক্টিভেট কৰাইছোঁ, একাডেমিক লাইফত PhD কৰি থাকোঁতে আমি বহুত ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ বা তেনেকুৱা আমি অপৰচুনিটিছ পাওঁ। তাৰে এখন ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চত মই মোৰ আমাৰ পেপাৰখন মই প্ৰেজেণ্ট কৰিবলৈ এটা অপৰচুনিটি পাইছোঁ জাৰ্মানীত, যিটো আৰু 10 দিনৰ পিছত মই যাব লাগিব। সেইকাৰণে মই মোৰ কানাড়া বেংকৰ ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ডখন এক্টিভেট কৰাব লাগিব। আজি সেইটো এটা কাম আছে আৰু সেইকাৰণে যাওঁ এতিয়া বেংকলৈ। এতিয়া চাইকেলত ওলাইছোঁ আৰু এখন কাৰ্ড নিঅ' গ্ল'বেল কাৰ্ড বুলি সেইখন অলৰেডি মই বনালোঁ, যিখন বাহিৰত এজ এ ডেবিট কাৰ্ড ইউজ কৰিব পাৰিম, কিন্তু ফৰ ছিকিউৰিটি আৰু এখন ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনৰ কাৰণে কাৰ্ড লৈ যোৱা ভাল। সেইকাৰণে কানাড়া বেংকৰ কাৰ্ডখন, যিটো মোৰ প্ৰাইমেৰী বেংক একাউণ্ট, সেইকাৰণে সেইখন এক্টিভেট কৰি ল'ম। পিছে আজিও ইয়াত বহুত গৰম, 39-40 মেবি আজি। মই যিখন কনফাৰেঞ্চত এতিয়া গৈ আছোঁ জাৰ্মানীত হ'ব, এখন ইউনিভাৰ্চিটি অফ টুবিনজেনত, আৰু তাতে মই অসমীয়া আৰু হিন্দীৰ মাজত এটা ক্ৰছ লিংগুইষ্টিক ষ্টাডি কৰিছোঁ। তাতে স্পেচিয়েল কিছুমান কেৰেক্টাৰিষ্টিক্স আছে আমাৰ ভাষাৰ, সেইটোৰ ওপৰত মই পিছতকৈ বেলেগ এটা ভিডিঅ'ত ক'ম বাৰু। মোৰ কামটোত ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনৰ কাৰণে মেনেজাৰে কৈ দিলে যে এপতে হ'ব। মেনেজাৰজন একচুৱেলি ইয়াৰ বহুত হেল্পফুল হয়, বহুত ভাল হয়। তেওঁ পটককৈ কিবা কিবি ডাউট থাকিলে বা কিবা প্ৰব্লেম থাকিলে পটককৈ ছল্ভ কৰি দিয়ে।